আগবাঢ়িছোঁ। পৰৱৰ্তী কবিতাটি প্ৰেৰণ কৰিছে সত্যজিৎ চৌধুৰী। কবিতাৰ শিৰোনাম অন্ধ দাপোন। কবিতাৰ কবিতাটি বাংলা কবিতা। লিখিছিলে গিৰীশ কৈৰিক আৰু অসমীয়ালৈ অনুবাদ কৰিছে সত্যজিৎ চৌধুৰীদেৱে। কবিতাটি পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম অন্ধ দাপোন। চহৰৰ ঘৰবোৰ বৰ লগালগি, কিন্তু ভিতৰৰ মানুহবোৰ বহুত দূৰ দূৰণিত বসবাস কৰে। সেইহেতু মোৰ আই কেতিয়াও চহৰৰ অধিবাসী হ'ব পৰা নাই। সিহঁতে এতিয়া গাঁৱত থাকি সদায় ৰাতিপুৱা গোবৰেৰে চোতাল মচি নিকা কৰি ৰাখে, পূজাত বহে। পূজা শেষ কৰি খবৰ লয় হাঁহ কুকুৰাবোৰ ক'ত কেনেকুৱা আছে। লাও গছৰ আগবোৰ আৰু কিমান ডাঙৰ দীঘল হ'লে চাংখন কিমান ওখ বা বহল কৰিব লাগিব। মই শত যোজন বাট দূৰত থাকিও আইৰ এইবোৰ কাম দেখা পাওঁ আৰু শুনিব পাওঁ। তেওঁ মোক কেতিয়া কি কৈছে, যেনেকৈ শত শব্দৰ ভিৰতো বাছৰ ড্ৰাইভাৰে হেলপাৰৰ মাত শুনিব পায়। অপূৰ্ব। মই নিজেও বাংলা সাহিত্যৰ প্ৰেমিক হয়। মই অধ্যয়ন কৰোঁ যিমান পাৰোঁ সিমান, আৰু খুব ভাল লাগিল সত্যজিৎ চৌধুৰীদেৱ। আপুনি যদি আমাৰ লাইভটো চাই আছে তেন্তে খুব ভাল লাগিল আৰু ধন্যবাদ জনাইছোঁ অসমীয়ালৈ অনুবাদ কৰি আমাক এই কবিতাটি উপহাৰ দিয়াৰ বাবে। আৰু কবিতাটিৰ মাজতে যি প্ৰকাশ কৰা হৈছে, চহৰৰ ঘৰবোৰ বৰ লগালগি, কিন্তু ভিতৰৰ মানুহবোৰ বহু দূৰ দূৰণিত। আৰু তাৰ বিপৰীতে গ্ৰাম্য পৰিৱেশৰ এটা বৰ্ণনা কৰা হৈছে, কিয়নো সেই কবিগৰাকীৰ আই চহৰৰ অধিবাসী হ'ব পৰা নাই। খুব সুন্দৰ অনুভৱ, খুব ভাল লাগিল। আৰু আমাৰ কবিতা আপোনালোকে প্ৰেৰণ কৰা কবিতাসমূহ আমাৰ ইমানতে সমাপ্ত হৈছে।